নমস্কাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ আলোচনাৰ বিষয়টো হৈছে আমাৰ GTN PGT টেট যি হৈ গ'ল তাৰ ওপৰতে আলোচনা কৰিম। আমাৰ ছাবজেক্ট ৱাইজ কাট অফ ইতিমধ্যে ভিডিঅ' আগবঢ়াইছোঁ। আমাৰ ছাবজেক্ট ৱাইজ কাট অফৰ ওপৰতে হওক বা আমাৰ কাট অফৰ ভিডিঅ' ইতিমধ্যে আগবঢ়াইছোঁ। আপোনালোকৰ কমেণ্টৰ ভিত্তিত এইটো ভিডিঅ' লৈ আহিছোঁ। বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হৈছে আমাৰ যি গ্ৰেজুৱেট টিচাৰৰ নটিফিকেশ্যন এডেনাম হয় এইখনত আমাৰ পষ্টৰ সংখ্যাবিলাক লিখা আছে 8,400টা পোষ্ট আছে। তাৰে আমাৰ গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ আপোনালোকে পোষ্টখিনি গমেই পাইছে কিমান পোষ্ট আছে, সকলোৱে হয়তো গম পাইছে কোনটো কেটেগৰী কিমান, মই আৰু কৈ নাথাকোঁ। এতিয়া কথাটো হ'ল আমাৰ গ্ৰেজুৱেট টিচাৰ ছায়েন্স বুলি কওঁতে আমাৰ কিছুমানে যে কৈছে ছায়েন্সৰ কাট অফটো কিয় ইমান হাই যাব, ছায়েন্সৰ কাট অফ ইমান হাই নাযায়। ছায়েন্সৰ কাট অফ হাই নাযাওক বা যাওক, আমাৰ বৰ বেছিও কাট অফ হাই নাযায়। মই কৈছোঁ আগৰ ভিডিঅ'ত কৈছোঁ যে কাট অফ বৰ বেছিও নাযায় বা বৰ কমো নাযায়। একেবাৰে কম যাব বুলি আপোনালোকে নাভাবিব যে 40-50ত আপোনালোকে চাকৰি পাম বুলি ইমান এটা আশা নকৰাই ভাল। গতিকে ইমান কাট অফ কমো নাযায় আৰু বৰ বেছিও নাযায়। এতিয়া গ্ৰেজুৱেট টিচাৰ ছায়েন্স বুলি ক'লে আমাৰ যিটো 1 নম্বৰত আছে, ছায়েন্স বুলি কোৱাৰ লগে লগে ইয়াত ছায়েন্সৰ যিমানবিলাক ছাবজেক্ট আছে গোটেই ছাবজেক্টবিলাক আহি এই গ্ৰেজুৱেট টিচাৰ ছায়েন্সত সোমাই যাবহি। সেইফালৰ পৰাতো আপোনালোকৰ কাট অফটো বাঢ়িবই, কিয় নাবাঢ়িব, কাৰণ গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ পৰা কাট অফ বাঢ়িব বুলি কওঁতে কেইজনমানে কৈছে যে ছায়েন্সৰ কাট অফ নাবাঢ়ে, আৰ্টছৰ বাঢ়িব, আৰ্টছৰহে বাঢ়িব, ছায়েন্সৰো বাঢ়িব। আপোনালোকে মই কৈছোঁ কোনকেইটা ছাবজেক্টৰ কাট অফ কমিব, ছায়েন্স আৰু আৰ্টছৰ দুয়োটাৰে বাঢ়িব। ছায়েন্স বুলি কোৱাৰ লগে লগে আমাৰ ছায়েন্সৰ যিমানবিলাক ছাবজেক্ট আছে আপোনালোকৰ গোটেই ছাবজেক্টবিলাক আহি ইয়াত সোমাবহি। আপোনালোকৰ পষ্টৰ সংখ্যা আছে 2111টা পষ্টৰ সংখ্যা আছে দেখিছে, আৰু এই 2111টা পষ্টৰ সংখ্যাত আমাৰ ছায়েন্সৰ যিমানবিলাক ছাবজেক্ট আছে চব সোমাবহি, গোটেইবিলাক ছাবজেক্ট আহি সোমাবহি। আৰু 2 নম্বৰ কথাটো হ'ল গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স। এই মেথমেটিক্স ছাবজেক্টটো যিটো আমাৰ 2 নম্বৰত আছে, এই ছাবজেক্টটোৰ কিন্তু কাট অফ কমিব। কিয় কমিব বুলি কৈছোঁ, ইয়াত পষ্টৰ সংখ্যা চাওক আপোনালোকে বহুতখিনি আছে, 1737টা পোষ্ট আছে, আৰু ইয়াত অকল এটা ছাবজেক্টেই থাকিব, অকল এটা ছাবজেক্ট থাকিব। আমাৰ যিহেতু গ্ৰেজুৱেট টিচাৰ ছায়েন্স বুলি কোৱাৰ লগে লগে ইয়াত ছায়েন্সৰ যিমানবিলাক ছাবজেক্ট আছিলে চব সোমাবহি, কিন্তু গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স বুলি কোৱাৰ লগে লগে কিন্তু ইয়াত অকল এটা ছাবজেক্টহে আহি পৰিব। আৰু ইয়াত কিছুমান কণ্ডিশ্যনো আছে। কি কণ্ডিশ্যন মই আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ যে আমাৰ মেজৰ থাকিব লাগিব মেথমেটিক্সত, লগতে আমাৰ 3টা ছাবজেক্ট ধৰি দিয়া আছে, তাৰে যিকোনো এটা আপোনালোকৰ পাছ ক'ৰ্চ হিচাপে থাকিব লাগিব, তেতিয়াহে ইয়াৰ বাবে এলিজিবল হয়। আৰু ইয়াৰ ছাবজেক্ট এটা ছাবজেক্ট আৰু পষ্টৰ সংখ্যা ভালেমানখিনি আছে, গতিকে এই ছাবজেক্টটোৰ কাট অফটো আপোনালোকে কম দেখিবলৈ পাব। 3 নম্বৰতে আহিলে আমাৰ গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ পষ্টৰ সংখ্যা চাওক আপোনালোকৰ ভালেমানখিনি আছে, 3300 পোষ্ট আছে আমাৰ আৰ্টছৰ। বহুতে কমেণ্টত কৈ আছিলে যে আমাৰ পষ্টৰ সংখ্যা যিহেতু আৰ্টছত বহুত আছে গতিকে ইয়াৰ কাট অফটো বৰ বেছি নাযায় বুলি কৈ আছিলে। অন্যকেইটাৰ তুলনাত কিন্তু এইটো বেছি যাব, কাৰণ আমাৰ ছায়েন্সৰ গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ তুলনাতে হওক বা আমাৰ বেলেগকেইটাৰ তুলনাত হওক কিন্তু আমাৰ আৰ্টছৰটোৰ বেছি যাব। 3300 পোষ্ট থাকিলেও কিন্তু ইয়াৰ কেণ্ডিডেটৰ সংখ্যা আপোনালোকে ইয়াতে হায়েষ্ট কেণ্ডিডেট দেখিবলৈ পাব। হয়তো আমাৰ যি 35,000 কেণ্ডিডেটৰ ভিতৰত আপোনালোকে 15,000 পৰা 18,000 কেণ্ডিডেট কিন্তু ইয়াতে আপোনালোকে দেখিবলৈ পাব আমাৰ যিটো গ্ৰেজুৱেট টিচাৰ আৰ্টছ আছে। ইয়াত আৰ্টছ বুলি কোৱাৰ লগে লগে এতিয়া ইয়াত কমাৰ্চৰ কিছুমান ছাবজেক্টটো আহি সোমাই যাবহি, কমাৰ্চৰ ছাবজেক্টবিলাকতো আহি আমাৰ এই গ্ৰেজুৱেট টিচাৰ আৰ্টছত আহি সোমাই যাবহি। লগতে আমাৰ আৰ্টছৰ ছাবজেক্টবিলাক আছেই, আৰ্টছততো বহুখিনি ছাবজেক্ট আছে, গোটেই ছাবজেক্টবিলাক ইয়াত সামৰি ল'ব। গতিকে এই পষ্টৰ কাট অফটো কিন্তু আপোনালোকে অইনবিলাকতকৈ এই আমাৰ যি আৰ্টছৰ পষ্টৰ কাট অফটো কিন্তু আপোনালোকে বেছি দেখিবলৈ পাব। আমাৰ 4 নম্বৰতে হ'ল গ্ৰেজুৱেট টিচাৰ হিন্দী। আমাৰ হিন্দী বহুতে অলপ বুজাত খেলি মেলি কৰে। তেওঁলোকে ভাবে যে ইয়াত পষ্টৰ সংখ্যা কম আছে গতিকে ইয়াৰ কাট অফটো বাঢ়িব। নহয়, ইয়াৰ কাট অফটো নাবাঢ়ে, কাৰণ ইয়াৰ পষ্টৰ সংখ্যা কম থাকিলেও ইয়াত কিন্তু কেণ্ডিডেটৰ সংখ্যা কম থাকিব। আমাৰ পষ্টৰ তুলনাত কেণ্ডিডেটৰ সংখ্যা কম থাকিব, গতিকে এই আমাৰ হিন্দী সেইটোৰো কিন্তু কাট অফ আপোনালোকে কমা দেখিবলৈ পাব। পষ্টৰ সংখ্যা কম থাকিলেই যে আপোনালোকৰ কি হ'ব, কাট অফটো বাঢ়ি যাব তেনেকুৱা নহয়, ইয়াত কেণ্ডিডেটৰ সংখ্যা কম থাকিব, সেইকাৰণে ইয়াৰ কিবা কাট অফটো কমিহে যাব। 5 নম্বৰতে আহিলে আপোনালোকৰ গ্ৰেজুৱেট টিচাৰ সংস্কৃত। আমাৰ সংস্কৃতৰ পষ্ট বেছি নাই, আপোনালোকে দেখিছে 226টা, হ'লেও কিন্তু ইয়াৰ কাট অফ কমিব। আপোনালোকে বাকীকেইটাতকৈ এইটোৰ কাট অফহে বেছি কম দেখিবলৈ পাব। পষ্টৰ সংখ্যা কম থাকিলেও আপোনালোকে ইয়াত কাট অফটো কম দেখিবলৈ পাব, কাৰণটো মই কৈছোঁৱেই, পষ্টৰ সংখ্যা কম থাকিলেও ইয়াত কেণ্ডিডেটৰ সংখ্যাও কম থাকিব। যিহেতু আমাৰ কি হয়,
সংস্কৃতে হওক বা আমাৰ হিন্দীয়ে হওক এইবিলাকত কিন্তু আমাৰ মেজৰ বা কেণ্ডিডেট বেছি নাথাকে। কোনো আপোনালোকৰ কলেজতো আমাৰ এই হিন্দী আৰু সংস্কৃত ছাবজেক্টটোৱে নাথাকে। বহু কলেজ মই দেখিছোঁ এই হিন্দী আৰু আমাৰ যি সংস্কৃত ছাবজেক্টটো এই ছাবজেক্ট দুটা নাথাকে, তেনেকুৱা কলেজ বহুত আছে। এতিয়া আপোনালোকে গম পালেই কোনবিলাক পষ্টৰ কাট অফটো বাঢ়িব। আপোনালোকে ফাৰ্ষ্টতে দেখিবলৈ পাব আমাৰ আৰ্টছৰ যিটো গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ ইয়াৰ কাট অফটো আপোনালোকে অলপ হাই দেখিবলৈ পাব। ছেকেণ্ডতে আহিব আপোনাৰ গ্ৰেজুৱেট টিচাৰ আমাৰ ছায়েন্সৰখিনি আহিব। তাৰপিছতে আমাৰ এই বাকী তিনিটা আহিব আমাৰ মেথেমেটিক্স। মই ক'লোৱে মেথেমেটিক্স যিহেতু এটা ছাবজেক্ট, আমাৰ ছায়েন্স বুলি কোৱাৰ লগে লগে গোটেই ছাবজেক্টবিলাক ছায়েন্সৰ যিমানবিলাক ছাবজেক্ট আছে তাত সোমাই পৰিব। আৰ্টছ বুলি কোৱাৰ লগে লগে আৰ্টছৰ ছাবজেক্টবিলাক আহিব, লগতে কমাৰ্চৰ ছাবজেক্টটো আহিব। আহি লৈ পিনে আমাৰ কেণ্ডিডেটৰ সংখ্যা বাঢ়ি যাব। কিন্তু মেথেমেটিক্স বুলি কোৱাৰ লগে লগে ইয়াত অকল এটা ছাবজেক্টৰে কেণ্ডিডেট থাকিব, অনলি ওৱান ছাবজেক্টৰ কেণ্ডিডেট থাকিব। আমাৰ বেলেগ ছাবজেক্টৰ কেণ্ডিডেট ইয়াত নাথাকে। গতিকে তেনে ক্ষেত্ৰৰ পৰা আমাৰ মেথেমেটিক্সৰ আপোনাৰ কাট অফটো একেবাৰে লৱেষ্ট দেখিবলৈ পাব। সংস্কৃত হিন্দী মই ক'লোৱে, বাকী আমাৰ ফাৰ্ষ্টতে দেখিবলৈ পাব কাট অফ হাই যোৱা। আৰ্টছৰখিনি দেখিবলৈ পাব। ছেকেণ্ডতে আপোনালোকে ছায়েন্সৰখিনি দেখিবলৈ পাব। আমাৰ এইখন হৈছে গ্ৰেজুৱেট টিচাৰৰ এটা আপোনালোকক মই আইডিয়া দিছোঁ। আমাৰ যি গ্ৰেজুৱেট টিচাৰ আৰ্টছ হয় সেইখিনি আপোনালোকে অ'পেন কেটেগৰীত ধৰিব পাৰে এটা 70-ৰ পৰা 75ৰ ভিতৰত ধৰিব পাৰে। আমাৰ অ'পেন কেটেগৰীখিনি কেণ্ডিডেটে ধৰিব পাৰে। আৰু আমাৰ যি গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ ক্ষেত্ৰত আপোনালোকে 65ৰ পৰা 70ৰ ভিতৰত ধৰিব পাৰে। অ'পেন কেটেগৰীৰ কথা কৈছোঁ মই। এইখিনি আমাৰ যি কেটেগৰী হয় সেইখিনিৰ কথা কৈছোঁ। লগতে আপোনালোকে আমাৰ যি মেথেমেটিক্সৰ ক্ষেত্ৰত আপোনালোকে 45 মান ধৰিব পাৰে, 45 মান। আৰু সংস্কৃত আৰু আমাৰ হিন্দী এইদৰে দেখিবলৈ পাব আপোনালোকে 45-50 এনেকুৱা দেখিবলৈ পাব আমাৰ যি সংস্কৃত, লগতে হিন্দী আৰু মেথেমেটিক্সৰ অলপ কম যাবও পাৰে। আমাৰ যেতিয়া কাট অফ আহিব তেতিয়া আমি গম পাম। কাট অফৰ যেতিয়া লিষ্ট আহিব, মেৰিট লিষ্ট মাৰিলে আমি গম পাম কিমান গৈছে। মই আগৰ ভিডিঅ'টো কৈছোঁ যে প্ৰত্যেকটো কেটেগৰীতে আমাৰ 5টা কেটেগৰীত 5খনকৈ মেৰিট লিষ্ট আপোনালোকে দেখিবলৈ পাব। প্ৰত্যেকটো কেটেগৰীৰ কাট অফ আপোনালোকে বেলেগ বেলেগ দেখিবলৈ পাব। আমাৰ ছায়েন্সত যদি এজনে 70 পায়ো তেওঁ চিলেকশ্যন হোৱা নাই, কিন্তু আমাৰ মেথেমেটিক্সৰ ক্ষেত্ৰত কিন্তু এইজনে 50 পায়ো চিলেকশ্যন হৈ যাব পাৰে। আমাৰ কিছুমান কেণ্ডিডেটে তেতিয়া কি কৰে, এটা আপত্তি কৰা যেন দেখিবলৈ পাওঁ আমি, যে এজনে 50 পাইছে, এজনে 70 পাই পোৱা নাই। তেওঁলোকৰ ছাবজেক্টবিলাকেই এনেকুৱা যে 50 পালে তেওঁলোক চিলেকশ্যন নহয়। তেওঁলোকৰ ছাবজেক্টেই এনেকুৱা যে তেওঁলোক 70 পালে চিলেকশ্যন নহয়। তেনেকুৱা তাৰমানে ছাবজেক্টেই থাকে। কিছুমানে 50 পাই চিলেকশ্যন হ'ব, কিছুমানে 70 পায়ো চিলেকশ্যন নহ'ব। ছাবজেক্টৰ লগত কথা হয় এইবিলাক চব। আমাৰ PGT ক্ষেত্ৰতো তেনেকুৱাই ছাবজেক্ট ৱাইজ আপোনালোকে দেখিবলৈ পাব। প্ৰত্যেকটো ছাবজেক্টৰে বেলেগ বেলেগ কাট অফ আপোনালোকে দেখিবলৈ পাব। বৰ্তমানো আমাৰ কোনখন ডিষ্ট্ৰিক্টত কিমান ভেকেঞ্চি আছে বৰ্তমানো প্ৰকাশ পোৱা নাই। সেই লিষ্টখন প্ৰকাশ পালে মই আপোনালোকক ভিডিঅ' আকাৰে জনাই দিম যে কোনখন ডিষ্ট্ৰিক্টত কিমান ভেকেঞ্চি আছে। আপোনালোকৰ ৰিজাল্টৰ আগে হয়তো বা ৰিজাল্টৰ পিছত হ'লেও আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিসমূহ দেখাই দিব। কিন্তু কাট অফ কিন্তু ডিষ্ট্ৰিক্ট ৱাইজ নাযায়। আপোনালোকৰ পোষ্ট ৱাইজে যাব, ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ নাযায়। আমাৰ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ যাব আমাৰ যি LP UP যি শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া বৰ্তমান চলি আছে, বৰ্তমানে মেৰিট লিষ্ট প্ৰকাশ কৰা নাই, সেইখিনিতহে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ যাব। কিন্তু এইখিনি ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ নাযায়। আপোনালোকে হয়তো ইতিমধ্যে আপোনালোকৰ OMR ছফ্ট কপিটো ডাউনলোড কৰিছে। আপোনালোকৰ নম্বৰসমূহ আপোনালোকে গম পাইছে, কিমান নম্বৰ পাইছে, আপোনালোকৰ কিমান নিগেটিভত কাটা গ'ল আৰু কিমান আপোনালোকৰ থাকিলে আপোনালোকে গম পাইছে। কিছুমানৰ আপোনালোকৰ নম্বৰ কমিছে, কিছুমানৰ হয়তো অলপ বাঢ়িছে। আমাৰ কমাৰে বেছি পাইছোঁ, বঢ়া বেছি পোৱা নাই। আৰু আপোনালোকক যদি আমাৰ ছাবজেক্ট ৱাইজ কাট অফৰ ভিডিঅ' লাগে তেনেহ'লে ক'ব। মোৰ হিচাপত আপোনালোকে কাট অফৰ লগত বেছি মাথা নামাৰাই ভাল। যদিও লাগে আপোনালোকে কমেণ্ট কৰি জনাব। কাট অফ আমাৰ কেটেগৰী ৱাইজ আমাৰ গোটেই পাঁচটাৰে হওক বা আমাৰ পষ্ট গ্ৰেজুৱেটৰে হওক, গোটেইকেইটাৰে আমাৰ কাট অফ আগবঢ়াবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব চেনেলটো। আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।